हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और आज मैं जाम रूपम मेरे भाईहतर बायकथर घर मैं शुवालकुची आपलोक जाने शुवालकुची कि कारण विख्यात पाट मुगार कारण सो সেইকাৰণে যাওঁ আগতে এই খাই যাওঁ বন্দি চাউলৰ পিঠা খাই লৈ যাওঁ একেবাৰে বিহু আহি আছেতো বন্দি চাউল ইজানে খাই লওঁ গাইস ৰাইডাৰ গাইস ফাইনেলি ৰূপম মেৰে ভাই আৰু মই আহি গ'লো বঢ়িয়াকৈ চুলিটো দাং খাই আছে হেলমেট পিন্ধি আছোঁ না আৰু ই বোলে ভাগ্নেক মোবাইল দিব যাব সেইকাৰণে যাব মই গমেই পোৱা নাছিলোঁ এতিয়াহে গম পালোঁ মোবাইলটো ওলাবই দছ আগত দখে দি গাইছ তোক গাইছ ওৱান প্লাছ নট চলি টকা আছে দে ইউটিউবে মাল পাওঁই নাই আজিকালি পুৰা সেইকাৰণে OnePlus Nord গিফ্ট দিবে যা ভাল আৰু গাইছ ইউটিউবত ভিডিঅ' ভাইৰেল নেগিলেও মোৰ ইনষ্টাগ্ৰামত ভিডিঅ' ভাইৰেল গেছি আপোনালোকেতো কাম নাই সেইফালে ভাল কৰি আছে চব মই খাই এত ভাইৰেল কৰি দিয়ক চব মই খাই পুৰা ধুনীয়াকৈ আৰু ইনষ্টাগ্ৰামত যাই চবে ফ'ল' কৰি লওক মোৰ আৰু ইউটিউবৰ বায়'ত আছে বাৰু লিংকটো যাই কিনে চবে ফ'ল' কৰি লওক তাতে আমি যাত্ৰাটো আকৌ ষ্টাৰ্ট কৰোঁ বলক দাদা গল্লাহা सरप्राइज दिली सरप्राइज आका सरप्राइज होना खेले सरप्राइज ना रहा मेरे हमें हाँ कौन खा गया सावता दिसे कौन खा गया तो रिएक्शन नहीं दिले भाई मुहूर्त कैमेरा दिली बांधिबा तो हेई करे गाइस आमी जाय रूपम मेरे भाई तो भिनिया तो जिमुत ভিতৰত যাই লগ করে জিম সিম চাই আকৌ মজাকে रूपम भाई इश आज ये बॉडी बने लो आप ना भी जाइए হৈছে দি ইমান আর পাম্প করবে নালগে গাইস আমি জিম করি এইখানে বংশৰ রাস্তা রাস্তায় ঘুরি আছে এগুলা রাস্তা কিচ্ছু নেই আমার দেখি রাস্তা বোকা হয়েছে এফালে রাস্তা থাক কিচ্ছু নেই হয়েছে বাপরে বাপ গাইস ধুনীয়াকৈ ভাত চাত খাই লো আহি গেলো আমি এতিয়া ঘৰত যাম ৰাতি আকৌ যাব লাগিব দেউল চাবা সেইকাৰণে অলপ সোনকালতে আহিলোঁ খেলাও আছে না পথাৰত অলপ ঘুমাবও লাগিব সেইকাৰণে আহি গেলো গাইজ জাষ্ট আহি পালোঁ আহি কিনে মুখ হাত ধুই কিনে এবাৰ আহিছোঁ মই খেলাত দেখি আমাৰ ক্ৰিকেট খেলাত দেখিছোঁ তাকে লাগি যাওঁ বলুক গাইজ মই এতিয়া যাম হোলী চাবাক লাগি হোলী উৎসৱ চাবাক লাগি ৰূপম ভাইৰ গাড়ী লৈ কিন্তু সিও আছে সি মাতি কিনে মানুহটো বা ক'ত গ'ল ক'ব নোৱাৰোঁ আহি আছে ৰ'ব একেলগে যাওঁ ঐ ক'ত সোমাই থাকা হে মানুহ ক'ত সোমাই থাকা চাচোন বিজি মানুহ গাইজ ফাইনেলি আমি আহি গৈছোঁ গাইজ ভাত চাত খাই আহিলোঁ এইবাৰ যাম আকৌ হাত বুজাত আমাৰ গাঁৱৰে চব বলক সিটো মন্দিৰ গিলাস কল লাগি আছে কলত থকাই থক গাইছ মানুহটো কোন ক'ব নোৱাৰোঁ ভাঙে সাঁচি দে মদে সাঁচি ক'ব নোৱাৰোঁ খালি ৰাস্তাৰ মাজত পৰি আছে কাৰোবাৰ যদি গাড়ী চাড়ী আহিলে উঠি গেলা সেইকাৰণে মানুহ মখাই ফটো মাৰি কাৰোবাৰ পঠাই দিছে কোন মানুহ গম নাপাওঁ আমি চিনিয়ে নাপাওঁ কোনো আমাৰ গাঁৱত নহয়েই চ' ঘৰ আহি পালোঁ আৰু পুলিচ মাতি কিনে পুলিচো মাতিছে পুলিচে লৈ যাব তাক এতিয়া